হেল্ল' বন্ধু কি আছিলে বান্ধৱীসকল আমাৰ কি আছিলে বাৰু আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ কি আছিলে আমাৰ চেনেলটো পপুলাৰ নে ফল'য়িং কৰি দিব। আপোনালোকে চাই আমাৰ চেনেলটো পপুলাৰ ফল'য়িং কৰি দিব। আৰু কি ক'ম মানে আমাৰ ভতিজাজনী ইমান ডাঙৰ মহ এটা খাইছে, তেজ উলিয়াই দিলে। আমাৰ ভতিজাজনী মাইনা গোটৰ মিটিঙলৈ গ'ল। মোক মোবাইলটো দি থৈ গ'ল, ভিডিঅ' এটা কৰি থাকিবি দেই বুলি কৈ দি থৈ গ'ল। এতিয়া কি কৰিম আৰু মই ভালেই পালোঁ আৰু মোক ভিডিঅ'টো দি থৈ মোবাইলটো দি থৈ গ'ল আৰু অকলে ঢেৰ বনাম। মই বেলেগ দীঘলকৈ বনাম দেই, আজি মই বেলেগ দীঘলকৈ বনাম ভিডিঅ'টো। ভিডিঅ' কয় নে কি কয়? ভিডিঅ' কয় হয় নাই? ভিডিঅ' কয়, মই নাজানো নহয়। মোক অকণ শিকাই দিব দেই। বেয়া চেয়া নেপাব আৰু বিহু চাগে ভালে গ'ল। আমাৰো ভালে বেয়া মাজতে গ'ল আৰু বিহু। বাকী বিহু কথা হ'ব বাৰু। কি বুলি কয়, আপোনালোকৰ ভাল নহয় চাগে? মোৰ ভালেই বাৰু, হ'লেও ইমান ভাল নহয়। ইমান ভাল নহ'লেও ভাল বুলি কৈছোঁ আৰু মানে মনটো অকণমান বেয়া চেয়া লাগি থাকিলেও বেলেগ মানুহক দেখুৱাই পেলাই বেয়া লাগিছে বুলি ক'ব নোৱাৰি যে, সেইটো কাৰণে। তাৰপিছত তাৰমানে কি কথাটো হ'ল কি, মানে আমি আজি যোৱা ৰাতি অকণমান কাজিয়া লাগিলোঁ যেনিবা। আমাৰ কি বুলি কয় দদাইৰ লগত কাজিয়া লাগিছিলোঁ আৰু অকণমান আৰু তাৰপিছত আৰু মই ভাবিছিলোঁ এইবোৰ বোলো এনেকৈ কাজিয়া লাগি থকাতকৈ সদায় কাজিয়া লাগি থকাতকৈ মৰিয়ে থাকোঁ নেকি বুলি ভাবিছিলোঁ। আকৌ মৰি থাকিলে কি হ'ব? মই ভাবিলোঁ আকৌ মৰি থাকিলে মানে গোটৰ পইচাবোৰ গোটেই ঘূৰাই পাব, সি মস্তিকৈ খাব। গোটৰ পইচাখিনি ঘূৰাই পালে মানে মই এটকাও নাপাম নহয়। আকৌ মোৰ এটা খাইছে বৰ খেলি মেলি কৰে। গোটৰ পইচাখিনি ঘূৰাই পালে মই মৰি থাকিলে আকৌ এটকাও নাপাম নহয়। তাৰপিছত সেইটোৱে মই মৰি থাকিলে আকৌ বিয়া পাতিব। মই ভূত হৈ পিনি কেনেকৈ চাই থাকিম হয়? মই একো কৰিব নোৱাৰিম নহয়। মোৰ বেলেগ বেয়া লাগিব আৰু সেইবোৰকে ভাবি মই নমৰিলোঁ আৰু গোটৰ পইচাখিনি গোটেইখিনি ঘূৰাই পাব। 5টামান গোট লৈ থৈছোঁ, সেইখিনিও পইচা গোটেইখিনি ঘূৰাই পাব। গোটেইখিনি ঘূৰাই পালে এটা এতিয়া শেষেই হ'বলৈ হ'ল আৰু এটা লৈছোঁহে। 3টামান কিস্তি দিছোঁ আৰু বহুত লাভ মাৰিব নহয় দেই এতিয়া মই ঘপককৈ মৰি থাকিলে মানে। সেইটো কাৰণে সেইবোৰকে ভাবি চিন্তি নমৰিলোঁ আৰু সেইটো। তাৰপিছত আকৌ বিয়া পাতিব বুলি বেলেগ এজনী আনিলে মানে মই কেনেকৈ চাই থাকিম আকৌ? মোৰ চাই থাকিবলৈ বেয়া লাগিব যে, সেইটো কাৰণে মই নমৰিলোঁ আৰু। ভূত হৈ পিনি মই চাই থাকিব নোৱাৰিম নহয়, কেনেকৈ চাই থাকিম বাৰু? তাৰপিছত আৰু ভাবিলোঁ অকণমান ছোৱালীজনীও আছে বোলো, ছোৱালীজনীক আকৌ কোনেনো চাব মই মৰি থাকিলে মানে। যিয়ে নহওক সুখ হ'লেও দুখ হ'লেও আছোঁ আৰু এনেকৈয়ে। তাৰপিছত আৰু কি বুলি কয় বেলেগ এজনী আনিলে আকৌ সেইজনী মাকে বা ছোৱালীজনীক মৰম কৰিব জানো? কষ্ট দিব যে, সেইকাৰণে মই সেইবোৰকে ভাবি আৰু নমৰিলোঁ। ছোৱালীজনী মুখলৈ চাই আছোঁ আৰু জীয়াই। কি ক'ম আৰু আপোনালোকে আৰু কিবা সুবিধা আছে নেকি বাদ দিয়কচোন। কি কৰোঁ বাৰু মই নহ'লে? কিবা সুবিধা আছে যদি আপোনালোকে মোক কমেণ্টত জনাব দেই। নহয় ৰিম্পিক কি মাইনাহে সেইবোৰ গম পায়। কেনেকৈ গম পায় জানো মই নাজানো যেনিবা।
বুলি কয় মাইনাকে ক'বচোন কিবা উপায় আছে যদি মোলৈ হেৰি মাইনাই আকৌ মোক কৈ দিব বাৰু উপায়টো দিলে মানে কিবা এটা উপায় আছে নেকি সেইটোকে ভাবি আছোঁ আৰু নহ'লে এতিয়া কি ক'ম আৰু হেৰি ক'বলৈ নাইচোন আৰু কি ক'ম বাৰু আপোনালোকে হেৰি ভাত পানী খালে মই আজি একদম 6টা বজাতে ভাত খালোঁ ন শুই উঠিয়ে কালি কাজিয়া লাগিলে কি ভাত নেখালোঁ ৰাতি ভাত নোখোৱাকৈ শুই থাকিলোঁ আজি সেইটো কাৰণে 6টা বজাতে ভাত খাই ল'লোঁ মাংস আনিছে খালি তাৰপিছত হেৰি কি বুলি কয় ৰাতিপুৱাই আকৌ কামলৈ গ'লগৈ নহয় তাৰপাছত শুই উঠি কামলৈ গ'লেই তাৰপৰা একদম কালিও মাংস ভাজি থোৱা আছিলে নহয় মাংসই সৈতে একদম ভাত বৰ ডাঙৰ ডাবৰ এটা আছে সেইটোতে ভাত এক ডাবৰ ল'লোঁ আৰু মাংস ল'লোঁ আৰু একদম পূৰা খালোঁ আৰু কালিওখিনিও খাই ল'লোঁ কালি ৰাতি নেখালোঁ নহয় কালিওখিনিও খালোঁ আজি ৰাতিপুৱা সাঁজটোও খালোঁ এতিয়া দুপৰীয়া সাঁজটো খামগৈ আৰু আপোনালোকে ভাতটো কিহে কিহে খাইছে জনাবচোন মই আকৌ মাছ মাংসবোৰ খাই বৰ ভাল পাওঁ আমাৰ আকৌ হেৰি মানুহটো অকণমান হেৰি দন্দুৱা হ'ব পাৰে কিন্তু মাছ মাংসবোৰ সদায় খুৱাই থাকেহি সদায় খুৱাই মই আকৌ কেনেবাকৈ আকৌ এইবোৰ মৰিলে কৰিলে আকৌ মাছ মাংস খাবলৈকে নাপাম কেনেকৈ খাই থাকিম কেনেকৈ খাম হয় এইবোৰ হেৰি হ'লে মানে মৃতকক দিয়ে নে কি যে দিয়ে যে সেইবোৰ সেনেকৈ দিলেও আকৌ মই ক'তনো পাম আৰু এনেহে দিয়া এইবোৰ জানো খায় নে নাখায় জানো গম নাপাওঁ নহয় এতিয়া সেইটো কাৰণে আমাৰ বা সেইবিলাক নিয়ম কৰোঁ যেনিবা হেৰি কি বুলি কয় কেতিয়াবা মানে কিনো ক'ম আৰু হেৰি আৰু বৰ বেয়াকৈ পানী লাগিছে সেই হৈছে কাহো হৈছে ডিঙিটো চেঁচা আছে আজি ৰাতি শুবই নোৱাৰিলোঁ কিনো ক'ম আৰু দিওঁ মানে আৰু সেই বিহুৱে চিহুৱে দিওঁ আৰু কেতিয়াবা সেই তেনেকৈয়ে আৰু সেই তেনেকৈহে আকৌ কেতিয়াবা খাবলৈ পাম এতিয়া হেৰি কি বুলি কয় মাছ মাংস এতিয়া হেৰি এতিয়া আকৌ আমাৰ মানুহটোৱে হেৰি সদায় আনি থাকে নহয় সেই মাছ মাংস খাবলৈকে নাপাম দেখোন মৰি থাকিলে সেইটো কাৰণে ভাল দেই ভাল মোৰ বহুত ভাল এইয়া ক'ত জংঘলৰ মাজত সোমাই আছোঁ সি দেখিছেনে নাই বাৰু মানুহটোৱে আহিলে হেৰি কি বুলি কয় দেখিবহি এপাই সোনকালে ভিডিঅ'টো কৰোঁ বুলি হেৰি কৰিলোঁ আৰু মোবাইলটো দি থৈ গ'ল আৰু মানুহটো আহিলে আকৌ গালি পাৰিব আহিছে নেকি চাই লৈছোং আকৌ দেই বেয়া চেয়া নেপাব আপোনালোকে এবাৰ হেৰি যাওঁগৈ আৰু নকৰোঁ আৰু হেৰি কাইলৈ কৰিম হ'ব আজিলৈ হেৰি ইমানতে হেৰি কি বুলি কয় আকৌ কাইলৈ কৰিম নহয় তেতিয়া হেৰি লগ পাম বাই বাই হেৰি কি কয় গুড নাইট হ'ব